তো হে গাইজ স্বাগতম টু জ্যোতি চৰকাৰী ব্লগ। চ' আপোনালোকৰ খবৰ কেনেকুৱা? খবৰ জানো নিশ্চয় ভাল। চ' ফাইনেলি আজি ইমান ভৰ ৰ'দ টানত চাওকচোন, এই মোৰ বেকগ্ৰাউণ্ডত চাওকচোন, এনেকুৱা ভৰ ৰ'দত চাইকেলখন লৈছোঁ আৰু ওলাইছোঁ। চ' যাই থাকোঁ, ইমান দূৰ পাৰোঁ আজি যাব, কি দেখোঁ চব চাই থাকোঁচোন। কিছুমান এইটো দিগন্ত আমাৰ, এইটো দিগন্ত আহি আছে গাইজ, এইটো আমাৰ বাপাই, এইটো ফাইনেলি গাইজ মই আহি পালোঁ জ্যোতি চৰকাৰৰ লগত। তো এতিয়া আমি অলপ ফুৰিব যাম। বাকী খবৰ চবৰ আছা ভালে? এতিয়া চাকৰি জীৱন হৈছে আমাৰ বাইক চাইক কিনিবৰ কাৰণে টকাত নাই। বৰ দিগদাৰ গাইজ, মোৰ হৈছিলে আহিকা 18 বছৰটো, এই পৰহি হয়, পৰহি আৰু আপোনাৰ ভিডিঅ'টো চাইছে, কালি চাই আছে, পৰহি হ'ব। তো এতিয়া আমি যাওঁ, লাইচেঞ্চ নাই এতিয়া, মানে লাইচেঞ্চ নোহোৱা বস্তুখানে লৈছোঁ হ'ব, এখানে কাম দিয়ে আমাক এতিয়া। তো এতিয়া আমি আহিছোঁ, আমি মৰিগাঁও থেকে যাম এতিয়া একবাৰ, ইউ আহিলে একবাৰ এতিয়া আপোনালোককো দেখুৱাওঁ অলপ। তো বলক, আৰু জোতা চোৱা ভিডিঅ' লাগে সেইটো কমেণ্ট কৰিব। জোতা চোৱা ভিডিঅ' যদি লাগে কমেণ্ট কৰিব, 20টামান কমেণ্ট হ'লে পাই যাব। জোতা চোৱা ভিডিঅ' মেইন আৰু জোতা চোৱাটো হ'লে হৈ যাব। আৰু অহাকালি দিব নোৱাৰোঁ, অহাকালি মই গুৱাহাটী ভিডিঅ' পাব, গুৱাহাটী ভিডিঅ' যাব গাড়ী সেয়াই আৰু কেমেৰা মই লৈ আছোঁ এতিয়া। তো বাকী মৰম দিব গাইছে অলপ ছাবস্ক্ৰাইব কৰবো চেনেলটো। তো এতিয়া আমি যাওঁ, বলক যাই থাকোঁ, অলপ বস্তু চিনেমেটিক কিনি চাই লওঁ। তো মৰিবাৰত ডাইৰেক্ট লগ পাই আছোঁ নহয়। তো আপোনালোকক যদি গাছত উঠোৱা ভিডিঅ' লাগে, গাছত উঠোৱা ভিডিঅ' দি আছোঁ। চ' পানীত যদি পথাৰত বোকাত সাঁতোৰা ভিডিঅ' যদি লাগে চ' দি আছোঁ। তো আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা মাৰি দিব, মৰমটো কৰি দিব। আৰু তাৰপিছত এতিয়া আমি যাই আছোঁ মৰিপাৰা যাই এই ৰোডটানত আছোঁ গাইছ। অলপতো আমাক মৰম দয়া কৰি কেনে অলপ কিবা এটা ৰ'দ গাইছোঁ গাইছ, কিবা এটাতো মৰম দয়া কৰক আৰু যাই আছোঁ বলক। মানে আমি গান্ধী চক পাৰ হৈ আহিলোঁ। ত' হেল্ল' তো গাইছ এতিয়া চিনেমেটিক কিনি চাই লওঁ দেৰি নকৰি কেনে। তো এতিয়া দাম পাৰ উৎপাদন বেছি হৈ যাব। এনেকৈ চাই গাইছ, মানে এনেকৈ কেৰা চাওঁ তো গাইছ চিনেমেটিক কিনি চাই লওঁ। গাইছ মানে এনেকুৱা জেগাত যদি চোৱা ভিডিঅ' লাগে, ৰাতি মানে মোটামুটি 3:30মান বজাত যদি এনেকুৱা অলপ পোহৰ হোৱা টাইমতো আপোনালোকে জানে কেনেকুৱা ভূতৰ কথা, ভূতত মাছ আছেনে নাই, এনেকুৱা যদি ভিডিঅ' লাগে আপোনালোকক তো এটা কমেণ্ট কৰি দিলেই হ'ল। তো পাই যাব আৰু এনেকুৱা ঘূৰ জংঘল। তো গাইছ এনেকুৱা জেগাত আহিছোঁ আজি। চ' সেইফালে ৰিজাৰ্ভখন আছে, তাতে ফুটবল খেলা হয়, কিন্তু এতিয়া খেলি আছে ৰাতি আৰু গধূলি মুঠতে 6টামান বজাতে বন্ধ হয়। তো গাইছ মানে ইয়াতে এখন চিনেমা হল আছিল আগতে। তো চিনেমা হলখনত কোনোবাই বোলে কিবা মানুহ মৰছি নে কি ছুইচাইডে কৰিছে, এইগিলা নাজানো ভালকৈ, আমাৰ দেউতাহঁতে গম পায়। তো এইখানে হ'ল গাইছ, এই বিল্ডিংটো দেখছি না চিনেমা হলটো ভাঙা ফুটা, এতিয়া যাব নোৱাৰি, তালা মাৰি থৈছে। তো গাইছ এইটোৱেই, ইয়াৰে ভিতৰত যদি সোমাই কেনে যদি ভিডিঅ' বনাব লাগে 3:30মান বজাত আহি কেনে, চ' আপোনালোকে একবাৰ কমেণ্ট কৰি দিব আৰু গাইছ। হে আৰু ছাবস্ক্ৰাইবাৰ হ'লে মোক মাংগে কিয় কেনেৰা দিয়া আছে আখিৰ খিটাবা দিছি গাইছে তাই পারবি তো আৰু ইফালে খেলা হয় সেইবিলাক এই জংকালখিনিৰ সিটো চাইডে তো গাইছ মানে খেলা খেলে আছে।
তো এইগিলান ৰাস্তা চাওকচোন কি জংঘাল। তো গাইছ আমি দুয়ে আছোঁ এতিয়া বৰ্তমান। তো গাইছ কি আছে? তো গাইছ মোটামুটি কেতিয়া বাজিল? 1টামান হ'ল না? তো গাইছ এটাও থাকতে আপনাদের গমে পায় এনেকুৱা সুবিধা থাকে। তো এরপরে যাই থাকাই ভাল। তো গাইছ গাইছ মানে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিবলৈ ভাবিছোঁ। চ' বহুত জেগা ঘূৰিলোঁ, কিন্তু বহুতো জেগাতো ভিডিঅ' কৰি কেনে দেখুৱাব নোৱাৰি। চ' সময়টোতো সম্ভৱে নহয়। চ' সেইকাৰণে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ত' আপোনালোকে এই ভিডিঅ'টো কোনটো ঠাইৰ পৰা চাই আছে সেইটো এটা সৰুকৈ কমেণ্ট কৰি জনাব। ত' আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। ত' আজিৰ কাৰণে ইমানতে সামৰিছোঁ। ত' বাই বাই।